লাহোৱাল সমষ্টিৰ পৰা বিধানসভা সমষ্টিৰ পৰা বৰ্তমান যিটো বিধানসভা ডিলিমিটেশ্যন হৈ আছে তাত আমি আটাইতকৈ দুৰ্ভাগ্যজনকভাৱে আমাৰ সমষ্টিটো হেৰুৱাইছোঁ। যিহেতু ডিব্ৰুগড় জিলাখনত 7টাকৈ বিধানসভা সমষ্টি আছিলে, গতিকে এতিয়া এই যিটো সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে তাত আমাৰ লাহোৱাল সমষ্টিৰ ডিলিমিটেশ্যন হৈছে খচৰাৰ মতে। গতিকে আমি ইতিমধ্যে যেতিয়াৰ পৰা এই ডিলিমিটেশ্যনৰ কথাবিলাক আহিছে বিভিন্ন মিডিয়াৰ যোগেদি আমি অৱগত হৈছোঁ, তেতিয়াৰ পৰাই আমি ইয়াৰ প্ৰতিবাদী কাৰ্য হিচাপে আমি লাহোৱালত যথেষ্ট প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। বৰ্তমান চলি আছে লাহোৱালবাসীৰ ৰাইজৰ সহযোগত আৰু ডিব্ৰুগড় জিলাখনৰ ৰাইজৰ সহযোগত চলি আছে। আমি এই ডিলিমিটেশ্যন প্ৰক্ৰিয়াটোক অসম চৰকাৰৰ পৰিচালনাত ভাৰতীয় নিৰ্বাচনী আয়োগে যি পক্ষপাতিত্বমূলকভাৱে বিধানসভাবিলাক নতুনকৈ গঠন কৰিছে আৰু আমাৰ বিশেষকৈ উজনি অসমত আমাৰ ডিব্ৰুগড় জিলাত এটা সমষ্টি কৰ্তন হৈছে, আমি ইয়াৰ তীব্ৰভাৱে বিৰোধিতা কৰোঁ। কাৰণ আমাৰ এই উজনি অসমত বিশেষকৈ আমাৰ মূল সুঁতিৰ যিখিনি জাতি জনগোষ্ঠীয়ে বসবাস কৰে তেওঁলোকক প্ৰতিনিধিত্ব কৰা যিহেতুকে লাহোৱাল এটা সমষ্টি, অন্যতম সমষ্টি বা আমগুৰি এটা সমষ্টি শিৱসাগৰ জিলাত, গতিকে এনেধৰণৰ সমষ্টি যদি কৰ্তন কৰে তেতিয়াহ'লে এইখন চৰকাৰে আচলতে আমাৰ মূল সুঁতিৰ যিখিনি থলুৱা জাতি জনগোষ্ঠীক এইখিনিক অসম বিধানসভাত প্ৰতিনিধিত্ব কৰাৰ পৰা বঞ্চিত কৰিছে। আৰু এনে কাৰ্যক আমি চৰকাৰৰ পৰিচালনাত যি ডিলিমিটেশ্যন হৈছে ইয়াক আমি ধিক্কাৰ আৰু গৰিহণা দিছোঁ। আৰু আগন্তুক দিনত আমাৰ লাহোৱাল সমষ্টিটো বাহল ৰাখিবৰ কাৰণে, পূৰ্বৰ দৰে বাহল ৰাখিবৰ কাৰণে আমি আজি এই আপোনালোকৰ যোগেদি আমি চৰকাৰৰ ওচৰত তথা নিৰ্বাচনী আয়োগৰ ওচৰত আমি আহ্বান জনাইছোঁ আৰু লগতে দাবী জনাইছোঁ।